खत्म देखा आपने लापरवाही का नतीजा है। নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ এটা নতুন ভিডিঅ' আৰু পুৱাই পুৱাই ওলাই আহিছোঁ দেখিছে নহয় পথাৰ দেখি আপোনালোকে অনুমান কৰিব পাৰিছে নহয় জানো মানে আজি ৰাজ্যৰ খেতিখিনি ৰুই শেষ কৰিব মানে বৰ পিছে পিছে ইমান ডাং চাং লৈ কুৰচুৰ লৈ কি কয় লয় এইবিলাকে ক'ত যায় হা লৈ কেলে কেলে যাব আছে পথাৰলৈ ৱাও মানুহ চাওক মানুহ 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 ঢেৰ মানুহ ইফালেও আছে চাওকচোন আৰু ইফালে আহি আছে আমাৰ ট্ৰেক্টৰটো হেনো চাইড দিব লাগিব দেই নহ'লে আমাক গছক লগাই দিওঁ হা নহয় কি আছিলে বে এইটো ৰাতুল ভাইটিয়ে বোলে কঠীয়া উঠাব যায় কেতিয়াবা উঠাই পাইছিলে হা কঠীয়া উঠাই পাইছে কেতিয়াবা হা পাইছে তই কেতিয়াবা কঠীয়া উঠাই হা জানিছে ফাইনেলি জানিছে এইফালে বোকান আনিবি আকৌ কি কৰে ऐसे कुछ ज्यादा नहीं हो गया मतलब कुछ भी कौन है ये लोग বন্ধুসকল আজি মানে আহিছোঁ এইফালে দেখিছে মানুহ দেখিতো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে কি হৈ আছে এইফালে নহয় জানো একচুৱেলি এয়া হৈছে আমাৰ গাঁৱৰ যিখিনি ৰাজহুৱা মাটি আছে সেইখিনি সকলোৱে সমজুৱাকৈ খেতি কৰা হয় তাৰ কাৰণে আজি এই দৃশ্য আজি মানে শেষ হ'ব আৰু ইফালে ৰোৱনীসকলে মানে কঠীয়া উঠাই আছে কঠীয়া উঠোৱাত ব্যস্ত চাওক কিমান আছে ইয়াৰ পৰা এনেকৈ চালে অনুমান কৰিব পাৰিব কিমান আছে সৌ তালৈকে আৰু হালোৱাসকলে বাৰু এনে কিছুমানে থিয় হৈ আছে কিছুমানে কোৰ মাৰি আছে চাইডে চাইডে মানে কি হৈছে আজিকালি গৰু নাই যে গৰু নোহোৱাৰ পৰা মানে হালত ধৰিবলগীয়া নহয় তাৰ কাৰণে আছে চাৰিচকীয়া মানে ইঞ্জিন লগোৱা গৰু এটা নে কি কয় ভাইটি হয় ন আৰু তাৰ কাৰণে মানে আমি থিয় হৈ আছোঁ আৰু ইফালৰ পৰা চাই আছোঁ মানে যিটো নেকি দৃশ্য সেইখিনিকে চাই আছোঁ আৰু এনেকৈ চাওক এইখিনিত ইয়াত অকণমান মাটি আছে আৰু এঠাইত আছে সেইখিনি বাৰু অলপ আগতে আপোনালোকে নিশ্চয় দেখিছে তো এই আৰু দৃশ্য আজি মানে আমাৰ শেষ হ'ব ৰাইজৰ শেষ মানে আমাৰ শেষ ডেকাসকলে চাওক কঠীয়া নিবৰ কাৰণে ৰেডি হৈ আছে হয় না আমাৰ যুৱ সংঘৰ ছেক্ৰেটৰী ডাঙৰীয়া কিবা কয় নেকি দুআষাৰমান আজি ভাল লাগিছে ৰাইজৰ শেষ হ'ব হয় নি মানুহ আহিছে হয় মানে এনেকৈ কি কয় লগে ভাগে কৰিলে বেছি ইণ্টাৰেষ্ট লাগে ন ভাল লাগে তাকে আমিও আহিছোঁ বোলে ঠিক আছে বাৰু নহয় জানো লগে ভাগে আহিছোঁ এতিয়া মানে আমাৰ ইয়াত মানে কেমেৰাৰ আগত আহিলে মানে কথা নোলায় কেমেৰাৰ পিছফালে থাকিলে মানে ওলায় কেমেৰাৰ আগত থিয় হোৱাৰ লগে লগে কথা ক'ব নোৱাৰা হৈ থাকিলে দেই अरे कहना क्या चाहते हो আমি মানে চত্ৰিমিটাৰ শ্বুটিং কৰি আছোঁ আৰু মানে ইয়াতে ৰোৱনীসকলে আছে চিনেমেটিক শ্বুটো লৈ আছোঁ মানে আৰু পূৰা কেমেৰা চিনেমেটিক লৈ মানে মোৰ কেমেৰা চেমেৰা চাকচোন মাটি বোকা বোকা পূৰা গোটেই বোকা লাগি আছে চাওক চফা ইফালেও পূৰা বোকা লাগি আছে ৰাতুল ভাইটি ওলাই চাই ওলাই যাওঁ কি হ'ল নো আজি মোক গোটেই লেতেৰা কৰি দিলে কি পালে আজি হা কি পাইছে আজি কি পালে আজি আজি লাষ্ট আজি ফাৰ্ষ্ট পথাৰত নামিছে Ayo terus. Ayo.
পুৰা গাছ ফুলি আছে ইয়াত देखा आपने लापरवाही का नतीजा है वाह अभी कैसा लगा रे बाबा देखो खत्म এইবাৰহে ভাল লাগিছে অকল আমি লেতেৰা হৈ থাকিম নেকি গম পোৱা নাই ন দেখিছে কচোন মজা कौन है ये लोग कहां से आते हैं আহিলোঁ এটা জেগাৰ পথাৰখিনিত মানে ৰুই শেষ হৈ গ'ল আৰু ইয়াত আহিছোঁ গোটেই মানুহখিনি চব পুৰা লাইন হৈ আছে আৰু ইফালে গাভৰু ছোৱালীখিনি আৰু চাওঁ আজি ইয়াত গাভৰু ছোৱালীখিনিয়ে কোনে বেছি স্পীডত মানে ৰুব জানে কোনে বেছি স্পীডত ৰুব পাৰে চাওঁ ইয়াত দেই কোনে পাৰে বেছি নাজানো তাকে চাওঁ কেমেৰাতহে দেখা পাম মানে কোনে স্পীডত ৰুব পাৰে ইফালে এনো ঘৰত বোলে মাইকী মানুহ নাই সেইকাৰণে নিজে আহিছে আজি ৰোৱনীখিনিৰ লগত ৰুবৰ কাৰণে আৰু তোমালোকে কি খাই আছা এইফালে ছোৱালী মানুহ তামোল খায় নি দাঁত কলা পৰিব ডেকাবিলাকে পচন্দ নকৰিব পিছত কি বুঢ়া লাগে নেকি আৰু এইফালে হেনো আহি আছে আজিৰ মানে মেইন বস্তুটো হয় নেকি মানে বেছি লটং পটং কৰে মানে আৰু ইতিমধ্যে চাহ জলপান খাই শেষ হ'ল আৰু ময়ো ঘৰত যাব ওলাইছোঁ আমাৰ আদিত্যৰ লগত তো চাওক কিমান মানুহ ৰাস্তাত বহিয়ে চাহ জলপান খাই আছিলে আপোনালোকক অকণমান দেখুৱাওক কিমান মানুহ আছে দেখিছে নহয় মই একদম সিটো ছাইডৰ পৰা খোজকাঢ়ি আহি আছোঁ আৰু ইফাললৈকে আহিম যিমান মানুহ আছে সিমান দূৰলৈকে আহিম চাই থাকক আৰু বহুত মানুহ গৈছে এইখিনি কেৱল অকল ৰোৱনীখিনিহে আছে বাকী হালোৱাখিনি প্ৰায়ভাগ গৈছেই কেইজনমানহে আছে তো দেখিলে নহয় কিমান মানুহ আছে আৰু অলপমান আছে তাৰপিছত ৰোৱা শেষ হ'ব আৰু অকণমান গৈ আছোঁ ঘৰলৈ মানে তাত ৰোৱনীখিনি ৰুই আছে চাহ পানী খোৱাৰ পিছত আৰু এতিয়া গৈ আছোঁ ঘৰত ফ্ৰেছ হৈ লওঁ প্ৰথমতে মানে ৰাতিপুৱাৰ পৰা বৰষুণত তিতি আছোঁতো সেইকাৰণে এতিয়া যাওঁগৈ গৈ আছোঁ মানে আমাৰ আদিত্যৰ লগত আছে সেয়া আছিল আৰু আজি ভিডিঅ'টো মানে আমাৰ গাঁৱৰ মাটিখিনি সমজুৱাকৈ কৰা হয় প্ৰতি বছৰে তো সেয়ে এইবাৰো এইবছৰ খেতিখিনি কৰা হৈ গ'ল তো এতিয়া ঘৰ যাওঁ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লাইক কৰি দিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ' লগ পাই আছোঁ এটা ধুনীয়া ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই